हेलो बंधुসকল, वेलकाम टू माय यूट्यूब चैनल। কি খবৰ আপোনালোকৰ? বিহু কেনেকুৱা চলিছে? আজি মই আপোনালোকক দেখাম হুঁচৰি গাবলৈ যে পিন্ধে ৰিহা মেখেলা। বহাগ বিহুত যিকোনো অনুষ্ঠানত মানুহে পৰিধান কৰে অসমীয়া সাজপাৰ, মুগাৰ ৰিহা মেখেলা, এইবোৰ কেনেকৈ প্ৰস্তুত কৰা হয় তাকে আপোনালোকক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবোৰ যে দেখিছে মুগাবোৰ, এইবোৰ এটা জালিত ভৰাই থোৱা হয়, এটা সজাত ভৰাই থোৱাৰ পিছত যেতিয়া পখিলা চবৈ ফুটে, তাৰপিছত যেতিয়া পখিলাবিলাক খৰিকাত দি দিয়া হয়, তাতে কণী পাৰে পখিলাবোৰে, তাৰপিছত সেইবিলাক দি পিনে পলু হয়। পলুবিলাক দেখাম। মই এতিয়া চুমনিত আহিছোঁ, পলুবিলাক য'ত আছে মই আপোনালোকক এতিয়া পলুবোৰ দেখাম। পলুবিলাক প্ৰথমতে যেতিয়া কণী ফুটে তেতিয়া চাই গৈ তেতিয়া আমি যেতিয়া কণীবিলাক ফুটে আমি চুম গছত লগাই দিওঁ। তাৰপিছত মুগাবোৰ দুই ওলায়, তাৰপিছত দুই ওলাওঁতে অলপ সৰু হৈ থাকে, তাৰপিছত তিনি ওলায়, তিনি ওলাওঁতে মানে অলপ সৰু হয়। এইবোৰ যে দেখিছে এইবোৰ মাইকী, তিনি ওলোৱাৰ পাছত এইবোৰ মাইকী ওলায়। তাৰপিছত মাইকী ওলোৱা 7 দিনমানৰ পাছত মুগাবিলাক ৰাতি গছৰ ওপৰত নামি আহে, তেতিয়া পকা ওলাই বুলি কয়। তাৰপিছত যেতিয়া আমি ঘৰলৈ লৈ যাওঁ, জালিত দি দিওঁ মুগাবিলাক, তাতে বাঁহ সাজে। এইবিলাক যে দেখিছে মুগাবিলাক, এইবোৰে তিনি মুগা, এইটো তিনি মুগা, এইটো মাইকী মুগা। এইবোৰে আমি যেতিয়া এজোপা গছত পাত নাইকিয়া হয়, এইবিলাক চিলিঙি বুলি কয়, এইবোৰ ধৰি ধৰি আমি ইজোপা গছৰ পৰা সিজোপা গছত লগাওঁ। এইবোৰ দেখিছে মুগাবোৰ, এইবোৰে তিনি মুগা, এইটোহে মাইকী, এইটোৱে তিনি মুগা, এইটোহে মাইকী। মুগাবিলাক অলৰেডি আমাৰ ডাঙৰেই হ'ল, এইবোৰ মাইকী। এতিয়া গছৰ ওপৰলৈ বগাই গৈ আছে পাত খাবলৈ ওপৰলৈ। এজোপা চাওক, এজোপাত মুগাবোৰ খনি হৈ আছে। এইবোৰ যে ৰখি আছে মুগাবোৰ হৈছে, এইবোৰ দেখি ওপৰলৈ মুগি মুগি যে ৰখি আছে, এইবোৰ মুগা ৰাতিকৈ পকা ওলাব, গছৰ ওপৰত নামি আহিব। আমি লৈ যাম, লৈ গৈ পিনে এনেকৈ গছৰ পাত চাত এনেকৈ এইখিনি বান্ধি পিনে এটা জালি প্ৰস্তুত কৰিম, তাতে মুগাবোৰ থৈ দিম আৰু তাত বাঁহ সাজিব। তাৰপৰা যেতিয়া বাঁহ সাজিব, বাঁহ সাজি পিনে বাঁহবোৰ আমি কাটিম, কাটি পিনে সূতা তৈয়াৰ কৰোঁ। গছজোপা তলতো মুগা পৰি আছে, এইটোৱে তিনি মুগা পৰি আছে। আমি চুম গছত লগাই দিছোঁ মুগাবোৰ। এইবোৰ মুগাবিলাক মুগাবোৰ দেখিলে আপোনালোকে, এইবিলাক আমি যেতিয়া কাটিম, কাটি পিনে সূতা হ'ব, সূতাবিলাক আমি বম, বৈ পিনে মুগা ৰিহা মেখেলা আদি প্ৰস্তুত কৰি উলিয়াব পাৰিম।